হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা খুব সাধাৰণ ৰেচিপি, পায়সৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই কেনেকৈ ঘৰতে কম ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি পায়স বনাওঁ। পায়সৰ কাৰণে আমাক প্ৰথমতে লাগিব গাখীৰ, আৰু গাখীৰৰ পৰিমাণটো যিমানেই বেছি হ'ব পায়সখিনি সিমানেই সোৱাদ হ'ব। গাখীৰ মই ইয়াত প্ৰায় 1 লিটাৰমানৰ জোখৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰে, তাৰ অনুপাতে আপুনি চাউলৰ জোখটো বেছি কম কৰিব পাৰে। 1 লিটাৰ গাখীৰৰ জোখাৰে মই মোৰ হাতৰ জোখাৰে দুমুঠি ভাত খোৱা চাউল ব্যৱহাৰ কৰিম, আৰু আপোনালোকে কণজহা চাউলো ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত নাছিলে, সেইকাৰণে মই ভাত খোৱা চাউলে দিয়ে পায়সখিনি বনাইছোঁ। এতিয়া মই ইয়াত চাউলখিনি দি দিম, যিহেতু গাখীৰখিনি গৰম হৈ আহিছেই। চাউলখিনি দি আপোনালোকে লগে লগে লৰাই দিব পায়সখিনি, কাৰণ তলৰ পৰা লাগি আহিব পাৰে। আৰু মন কৰিব যে গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা ল'ত থাকে। চাউলখিনি দিয়াৰ পিছত আপোনালোকে সঘনাই লৰাই থাকিব পায়সখিনি, লাগি যাবলৈ তলফালৰ পৰা একেবাৰে নিদিব। গেছটোতো একেবাৰে মিডিয়ামতে ৰাখিব বা ল'ত ৰাখিব, আৰু সঘনাই লৰাই থাকিব। এয়া দেখিছেনে, মোৰ পায়সখিনি উতল আহিবলৈ লৈছেই। এতিয়া মই এইখিনি লৰাই দিছোঁ, আৰু চাউলখিনিও অকণমানকৈ সিজিবলৈ আৰম্ভ কৰিছে। চাউলখিনি অকণমান সিজি আহিলেই লগে লগে যেতিয়া অকণমান ডাঠ হ'ব, তেতিয়াহে মই ইয়াত চেনিখিনি এড কৰিম মিঠাৰ কাৰণে। আপোনালোকে মিল্ক মেড বা গুড় ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত চেনিয়ে ব্যৱহাৰ কৰিম। চেনিটো নিজৰ সোৱাদ অনুসাৰে বেছি কম কৰিব পাৰে। ইয়াত দেখিছেনে, পায়সখিনি ডাঠ হ'বলৈ আৰম্ভ কৰিছে, মানে চাউলখিনি সিজিছেই লাহে লাহে। মই ইয়াতে পায়সখিনি কাষত যিখিনি লাগি ধৰিছে সেইখিনি মই এৰুৱাই দিছোঁ। এতিয়া মই ইয়াতে চেনিখিনি এড কৰি দিম। চেনি ইয়াতে মই 4 টেবুল স্পুন এড কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসাৰে বেছি কম কৰিব পাৰে। এতিয়া মই এইখিনি লৰাই দিছোঁ, আৰু চাউলখিনি প্ৰায়ে সিজিছে। এইখিনি খালি অকণমান ডাঠ হোৱালৈকে পগালেই হৈ যাব। মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ পায়সখিনি। এয়া দেখিছেনে, পায়সখিনি হ'বলৈ আৰম্ভ কৰিছে। এইখিনিতে মই অকণমান ইলাচি গুড়ি ব্যৱহাৰ কৰিছোঁ ফ্লেভাৰৰ কাৰণে। যিহেতু মোৰ লগত মই এই পায়সখিনিত ড্ৰাই ফ্ৰুটছ হওক, ঘিউ হওক একোৱেই এড কৰা নাইকিয়া, সেইকাৰণে মই অকণমান ইলাচি গুড়িকে এড কৰি দিছোঁ। এয়া আমাৰ পায়সখিনি প্ৰায় হৈ গৈছে। এতিয়া মই পায়সখিনি নমাই থ'ম, কাৰণ বেছি সময় ৰাখিলে তলফালৰ পৰা লাগি আহিব, আৰু বেছি ডাঠ হৈ গ'লেও বেয়া হ'ব খাবলৈ, পাছত টাইট হৈ যাব। ইমানটো জোখতে আপোনালোকে পায়সখিনি নমাই থ'ব। মই ইমানখিনি জোখতে এতিয়া অফ কৰি দিম গেছটো। আৰু এতিয়া আমাৰ পায়সখিনি ৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ। মই একেবাৰে সাধাৰণভাৱে পায়সখিনি বনাইছোঁ। এইটো সকলোৱে জানেই এই ৰেচিপিটো, তথাপিও মই ঘৰতে যদি কম বস্তু থাকে বা লগত আপোনাৰ ঘিউ, ড্ৰাই ফ্ৰুটছ, মিল্ক মেড একোৱে নাথাকে, এনেকৈ আপুনি পায়সখিনি বনাব পাৰে। এয়া মোৰ পায়স ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাবচোন, কেতিয়াবা ঘৰতে খাই নিশ্চয় ভাল পাব। আৰু যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি ক'বচোন। আৰু মোৰ চেনেলটো আপোনালোকে যদি ভাল পাইছে চাই, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'টো আপোনালোকে সকলোতকৈ সোনকালে পায়। এয়া মোৰ পায়স ৰেডি হৈ গ'ল। থেংক ইউ।